এই ঐতিহাসিক বুৰঞ্জী প্ৰসিদ্ধ ইতিহাসে গৰকা এই নিজখালোইঘুগাৰ মদাম ফুকন মৈদামৰ পৰা আমি তেখেতসকলৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে গোটেই জাতিটোক প্ৰাণ দিয়ক আমাৰ এই অঞ্চলৰ ৰাইজক শক্তি দিয়ক তেওঁলোকক সুস্বাস্থ্যৰ অধিকাৰী কৰক ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ জ্ঞানেৰে পৰিপূৰ্ণ কৰিবলৈ তেখেতসকলে আশীৰ্বাদ দিয়ক আই মাতৃসকল সুস্বাস্থ্যৰে থাকক কৃষকসকলক তেওঁলোকে যাতে অধিক শস্য উৎপাদন কৰি কৃষি ক্ষেত্ৰখন উজ্জ্বলাই তুলিব পাৰে Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ những video hấp dẫn